হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ নিশ্চয় সকলোৱে ভালে আছে। তো মানে আজিৰ ভিডিঅ'টোত হ'ব তো মানে কিছুমান ফাল্টু ল'ৰা যিবিলাক আছে, ফাল্টু এইবিলাকে ভাবে যে কি কৰোঁ, ক'ত যাওঁ, কি কৰোঁ, শান্তিয়ে নাপাবে চালা, এনেকুৱা জীৱন দিছে। আৰু ক'ব মাকা চোদা জীৱন কেলা মৰি যাওঁ নেকি, সেনেকুৱাই কয় কিছুমান ল'ৰা, আছে না নাই ভাই? কিন্তু আচলতে কি জানা না ভাই, সেইবোৰ একদম ভুল ধাৰণা ব্ৰ, ভুল ধাৰণা। কাৰণ কি জানা, আজিকালি দিনত মানে এনেকুৱা দিন হৈ গৈছে, নিজৰ ভৰিত যদি নিজে থিয় দিব নোৱাৰা, তেতিয়াহ'লে কোনো ভাই, কোনো বন্ধু, কোনো মানুহে তোৰ ভৰিটোক থিয় দি নেদে। তো মানে একচুৱেলি তো ভাই তোহাতে মানে যিবিলাক কাম কৰি আছা, এই আপিৰ পিছত ঘূৰি থাকবি, এই সহায় ঘূৰবি, তহাই ঘূৰবি আৰু কবি যে শান্তি নাপাওঁ। আৰে ভাই, জীৱনটোত পইচা কামোৱাহি, পইচাৰ খেলা। বৰ্তমান সেই যুগটো নাই, পইচাৰ খেলা ভাই, পইচাৰ খেলা। পইচা যদি তোৰ পকেটত নাথাকে, তোক কোনো মানুহে তোক চিনি নাপাব। আৰু যদি তই পইচা কামোৱা শিক্ষা পাৰছা, তেতিয়াহ'লে তোক ৰাস্তাত মানুহ চালি গাব লাগিব। শুনো ভাই, ক'ত যোৱা ব্ৰ, ক'ত যোৱা, লগত ভাল না নাই, এনেকে ক'ব। কিন্তু তোৰ পইচা নাই, তোৰ অহা যোৱাত একদম বাইক লৈ যাই আছে, তোৰ লগত যে পাৰ্টনাৰ, সেই পাৰ্টনাৰো তোক চিনি নাপায়, গম পাইছা? আৰু কি জানা না, একচুৱেলি তো মানে আজিকালি পাৰ্টনাৰ গিলা কেনেকুৱা, তো মানে তোৰ কজমা 10 টকা এটা লৈ গৈছা, একেলগে লৈ গৈছা, তো লৈ যাই কিনে চালাৰ পিছত ক'ব যে ল'ৰাটা শিকল খাব। এই ফকতীয়া পাৰ্টনাৰটো সেনাই ক'ব, তইতো যেতিয়া ল'বি, আৰে ভাই একদম পুৰা চিগৰ টেগৰ খাই কিনে পুৰা ফ্ৰী ফায়াৰ গেম চেম এইগিলা একদম পুৰা মাৰি থাকবি। এইবোৰ ব্ৰ বাদ দিয়া, পৰিৱৰ্তন কৰ। দুনিয়াখন বৰ্তমান কি হৈ আছে চাইছা না নাই? নিজে যদি পৰিৱৰ্তন হ'ব নোৱাৰা, তেতিয়াহ'লে কোনো মাইকেলালে তোক পৰিৱৰ্তন কৰি দিব নোৱাৰে। 100% গ্যাৰাণ্টি। কাই দে, শুনো দে, গম পাইছা? মোৰ নামটো খালি মনত ৰাখবি ভাই। জুই জ্বলাব লাগে, জ্বলে দিম মাকা চোদা। কি হৈছে দুনিয়াখনত, হা? এইখন দুনিয়াত বৰ্তমান ভাই, তই যদি নোৱাৰা, তোক কোনো মানুহে 1 টকা পইচা দি কিনে সহায় নকৰে, গম পাইছা? আজি তই বিপদত পৰ ৰাস্তাত, যদি কোনো মানুহে আহিব, একমাত্ৰ তোৰ আম্মা আহিব। কাৰণ আম্মা মানুহটো তোৰ পইচা পাতি নাচায় ভাই, কাৰণ এটাই চাব যে মোৰ ল'ৰাটো যাতে ভালে ভালে ঘৰত আহে, হয় কি নাই? তো গতিকে পইচা আছে কামোৱা। মই মানে এটা কথা কওঁ, তো মানে আৰু মানে এইগিলা মানে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড এইগিলা বাদ দি, আৰে ভাই তইতো একদম আপিল পাগল, হয় না? আজিকালি দিনৰ ল'ৰা কি কয় জানা, এটা গাৰ্লফ্ৰেণ্ডো নাই বে, চিংগেল হৈ আছো, কি কৰো? আৰে ব্ৰ, আল্লাহ ভগৱানে কপালত কি থৈ দিছে জানা? হা, কপালত থৈ দিছে যে মানুহৰ মৌত ইন্তেকাল আৰু হল এটা বিয়া। এই ইন্তেকাল আৰু বিয়াটো একমাত্ৰ কপালত থৈ গৈছে। কাৰণ মানুহ কোনদিনা, কোন সময়ত, কোন বছৰত ইন্তেকাল হৈ যায় কোনো কবা নোৱাৰে, একমাত্ৰ আল্লাহ ভগৱানে কবা পাৰিব। আৰু তোমাৰ এই আপি চাপিৰ পিছত ঘূৰি থাকা, একদম মিছা কথা। ইটো আল্লাহ ভগৱানে কপালত থৈ দিছে আপিটো। তো কাৰ কেতিয়া মানে যোনটো আপিৰ লগত মানে জোৰা থৈ দিছে, সেইটো আপিৰ লগতে হবাই লাগব, গম পাইছা না নাই? এইগিলা বাদ দি আপি চাপি, এইগিলা কপালৰ কথা। আপি চাপি এনেও আহিব, তোৰ এইটো সময়ৰ কথা। সময় যেতিয়া আহিব, তেতিয়া তোক আল্লাহ ভগৱানে তোক এইগিলা সব কাম কৰি দিব, গম পাইছা? আৰু ভাই দুনিয়াখনত মানে দুনিয়াৰ কথা মানে অলপ মানে চিন্তা কৰ। তো ভাই চা আমিতো একদম বহুত একদম শান্তিতে আছো, পুৰা বিন্দাস খাইছো ঘূৰছো, পুৰা শান্তিতে আছো। কিছুমান মানুহে খাবাই নৰে, গম পাইছা না নাই? যাইছা এই ৰাস্তাত নাইবা ফুটপাথত এই চাবিচোন, এইগিলা মানুহ, কিছুমান মানুহ কেনেকে পৰি আছে, কি কৰি আছে চাইছা? আৰে ভাই এইগিলা বাদ দি মই এটা কথা কওঁ, মই কাৰণ নিজৰটো নাভাবো, মই সেইকাৰণে ভিডিঅ'টো বনাই আছো যে খালি মোৰটো ভাবলিতো নহব, অলপমান ৰাইজকো মানে শুনি দিওঁ, তেতিয়াহে মানে কিছুমান এই মোৰ নিচিনা ফাল্টু ল'ৰাগিলা বুজি পাব। মই যেনেকুৱা আজিকালি বুজি পাইছো, গম পাইছা না ভাই? সেইকাৰণে এটা কথা চিন্তা কৰ যে মানে কি কৰিলি মানে মানুহে ভাল পাব, তো কোনটো কাম কৰিলে মানুহে ভাল পাব, আৰু হয়তো কি লাইন লোৱা যায়, তো
মানে দুনিয়াখনত মানে চলিতো খাব লাগব না আমাক তো বিজনেস স্কুলো বাদ দিছো তো গতিকে তোৰ কিবা এটা ভাল কামৰ এটা লাইন ল সেইটো মাথা মাৰ ভাই তো গাইজ তো মানে ভিডিঅ'টো হয়তো যদি মোৰ মানে কথাৰ কিবা তো ভুল চুল হৈছে তো লগৰ বন্ধু তো নাইবা সৰু ভাইটি হিচাপে ক্ষমা কৰি দিব তো আৰু যদি কিবা মানে কথাটো মানে এই গণ্ডগোল হ'ব পাৰে তো সেইকাৰণে মানে কিবা ভুল চুল হ'লে আৰু একদম সৰু ভাইটি নাইবা লগৰ বন্ধু হিচাপে ক্ষমা কৰি দিব থেংক ইউ হৰি হে